আজি আমাৰ তেতেলিয়াত 50তম গান্ধীনগৰ আঞ্চলিক বিকাশ সংঘৰ সৌজন্যত ৰঙালী বিহু তিনিদিনীয়াকৈ পাতা হৈছে। সেইকাৰণে ষ্টেজখন সজাই আছে, সজোৱা আধা আধি হৈছে, ৰাতিলৈ আৰু হৈ যাব তিনিদিনীয়াকৈ যিহেতু পাতা হৈছে। বাকী আৰু ভণ্টি বাইদেউ দাদা বৌ এইবিলাক চব আহিছে, বহি আছে, এইবিলাক টিকলিবিলাকো আহি আছে। আৰু এইফালে আমাৰ মাহঁতে পূৰা একদম ৰেডি হৈ গ'ল আৰু ময়ো বাৰু ৰেডি হৈ গ'লোঁ, দেখাই আছোঁ আপোনালোকক। ময়ো একদম ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে কমেণ্টটো কৰি জনাই দিব। অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোকৈ চেনেহৰ পাখু, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নেপাতি কেনেকৈ থাকোঁ। ৰঙালী বিহু সন্মিলনী আমি অতি উলহ মালহেৰে পাতিবৰ কাৰণে আগবাঢ়িছোঁ। একদম মজা জাকাচ লাগিছে দেই। এইটো ঢোল, আজি এইটো ঢুলীয়া, এইটো আমাৰ স্পেচিয়েল ঢুলীয়া হয়। সেইদিনাখন হাত ফাটি গৈছিলে, চাওঁ বহুত বেয়াকে ঢুলীয়াৰ মানে হাত ফাটি গৈছে, বেচেৰি অৱস্থা নাই আমাৰ। একেবাৰে আৰু নকব আৰু যে নাচনী বিহু আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। একেবাৰে মংগলসূত্ৰ ফিল হৈছে, মানে বিয়া যে হৈছে এইটো মানে দেখাব লাগিব। এইফালে ভণ্টিহঁতে পুৰা একদম ৰেডি আৰু এইপিনে বৌহঁতে আৰু এইফালেও নাচনী একদম ৰেডি হৈ আছে। চলো চলো, এইফালে আইতাহঁতে আছে, আহক আহক। এতিয়া আছে আমাৰ স্মৃতি তৰ্পণ আৰু এইফালে চব নকৰে ৰাতি আমাৰ মহিলাবিলাকৰ জেং বিহু আছে, আমাৰ মিক্সাৰ, সেইকাৰণে ইয়াতে প্ৰেক্টিচ হৈ আছে। আঞ্চলিক বিকাশ সংঘৰ কাৰণে যোগে হাত কৰি দিয়েছে। দেখা পোৱা নাই ৰাইজক? এতিয়া দেখা পাইছো। কি খবৰ ৰাইজৰ? মোৰ এজন খবৰ, মোৰ ককাইদেউ উৎপল দা, আপোনালোকে চিনি পাব। উৎপল দা আছে নেকি? আহকচোন অকমান। এজন ককাইদেউ এবাৰ জোৰকে হাত চাপৰি এটা দিব লাগে ককাই কাৰণে। মইতো খেতি পথাৰৰ মানুহ, এখন কৃষি মেলাত ককাইদেউ মই একেবাৰে লগ হ'লো আমাৰ মামৰা সমষ্টিত।
মামা সমষ্টিত লগ হৈ কি ভাল পালে ককাইদেউ নাজানো মইতো অনুষ্ঠানখনৰ পৰা গুচি আহিবলৈ লৈছিলোঁ পিছ মুহূৰ্ততে ককাইদেউক দেখিলোঁ 5 মিনিট ৰ'বচোন বুলি ক'লে মোক ৰ'লো কথা পাতিলোঁ সিদিনাখনিয়ে ক'লে যে তই এবাৰ আমাৰ বিহুখনলৈ তই যেনে তেনে আহিব লাগিব কিন্তু কোৱাটো ক'লে লগত লকডাউন খতম নহ'ল যোৱাটো বছৰে কথা দিয়া